পৰ্বতজোৰা থাৰ্মেল পাৱাৰ প্লাণ্ট প্ৰজেক্ট এইটো স্থাপন কৰাত ভূমি অধিগ্ৰহণক লৈ পেলাই যোৱা কেইমাহ ধৰি যে এটা অস্থিৰ এটা পৰিৱেশ ইয়াত চলি আছে আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি আৰু মই মোৰ আঞ্চলিক কমিটিৰ যোগেদি মই ৰিপৰ্ট লৈছোঁ যে ৰাইজৰ মাজত আৰু পুলিচ প্ৰশাসন আৰু চিভিল মানে এডমিনিষ্ট্ৰেশ্যনৰ লগত যে এটা সংঘাত আৰু এটা যি টানাটানি মানে যি এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কঠোৰ নিন্দা কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু জিলা প্ৰশাসন চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ আমি আহ্বান জনাইছোঁ যে মাটি অধিগ্ৰহণ বা ভূমি অধিগ্ৰহণক লৈ পেলাই কোনো কাৰণত যাতে ৰাইজক দমন কৰি পেলাই ৰাইজক যাতে ভয় ভাবুকি দেখুৱাই পেলাই তেনেকুৱা কাৰ্য যাতে কৰা নহয় আৰু এই কাৰ্যৰ পৰা যাতে বিৰত থাকে থাৰ্মেল পাৱাৰ প্ৰজেক্ট কি কাৰণত স্থাপন কৰিব কেনেকৈ কৰিব ইয়াত বসবাস কৰি থকা ৰাইজৰ মানে যি আশংকা তেওঁলোকৰ যি ভয় যে তেওঁলোকৰ গাঁও যাব নেকি তেওঁলোকৰ খেতি পথাৰ যাব নেকি তেওঁলোকৰ এই অঞ্চল যি সৰু তেওঁলোকে কালৰ পৰা যি দেখি আহিছে এই বনাঞ্চলখন ধ্বংস হ'ব নেকি তেওঁলোকৰ মনত ভয় শংকা আশংকা আছে আৰু এইটো আলাপ আলোচনাৰ মাজেদি এমিকেবল ডিছকাশ্যনৰ মাজেদিহে আমি সমাধান কৰিব লাগিব কোনো কাৰণত আমাৰ অঞ্চলৰ ভূমি আমাৰ অঞ্চলৰ মাটি ৰাইজক ভয় ভাবুকি দেখুৱাই পেলাই যাতে এনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে সৃষ্টি নহয় ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে সৃষ্টি নহয় ইয়াৰ কাৰণে অসম চৰকাৰ বিটিআৰ কাউন্সিলে আলাপ আলোচনাৰ মাজেদি এই প্ৰজেক্টটো মানে স্থাপন কৰিবলৈ যাওঁতে কি কি দিশ ৰাইজৰ সেন্টিমেন্ট আবেগ আছে সেইটো চাব লাগিব আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই মেটাৰটো লৈ পেলাই আমি ৰাইজৰ লগত থাকি ইণ্টাৰভেনশ্যন কৰি পেলাই ইয়াৰ সমাধান ওলাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আমি আগভাগ ল'বলৈ আমি বিভিন্ন সময়ত আমি প্ৰচেষ্টা আমাৰ অব্যাহত ৰাখিছোঁ আৰু আগন্তুক দিনত এই মানে যি প্ৰচেষ্টা আমি যোগেদি আমি কাম কৰি যাম সেই কথাটো মই স্পষ্ট কৰিলোঁ আৰু এই ঘটনাটোলৈ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান আৰু দাবী জনাইছোঁ কোনো কাৰণত যাতে দমন আৰু ভয় ভাবুকেৰে ৰাইজৰ ভূমি যাতে অধিগ্ৰহণ কৰা নহয় আৰু সেই কথাটো চৰকাৰে মনত ৰাখিব লাগে আৰু যিবিলাকে গৈছিল তেওঁলোকেও মানে সেইটো চোৱাটো উচিত বুলি মই ক'ব বিচাৰোঁ আৰু মই সেইটো দাবী জনাইছোঁ ধন্যবাদ।